মহ যুঁজ পৃথিৱীৰ বহু ঠাইত বিভিন্ন কাৰণত বিভিন্ন পৰিৱেশত অনুষ্ঠিত হৈ আহিছে। আমাৰ অসমতো মহ যুঁজ হয়। আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰা মহ যুঁজ অসমত প্ৰচলন হৈ আহিছে। এসময়ত মহ যুঁজ উপভোগ কৰিবলৈকে আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। এই ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে জনাজাত। আমাৰ অসমত কেৱল মাঘৰ বিহুত মহ যুঁজ অনুষ্ঠিত হয় যদিও বহাগ বিহুতো বহু ঠাইত মহ যুঁজ হয়। পূৰ্বতে ৰূপহী পথাৰ, হামদৈ পথাৰ, কেকাই পথাৰত মহ যুঁজ পতা হৈছিল যদিও বৰ্তমান অসমৰ নগাঁৱৰ আহঁতগুৰিত অনুষ্ঠিত হোৱা মহ যুঁজ অসমৰ বিখ্যাত। মহ যুঁজৰ বাবে লাগে দুটা গুণা মহ। এই গুণা মহ দুটা পূৰ্বৰ পৰাই সাজু কৰি থোৱা হয়। বৰ্তমান মহ যুঁজৰ প্ৰধান কাৰণ যিয়েই নহওক, দুটা গুণা মহৰ মাজত যুঁজ লগাই ৰং চোৱাটো মুখ্য উদ্দেশ্য। মহ যুঁজৰ সময়ত হোৱা মহৰ হিচহিচনি, ফুচফুচনি, শিঙে শিঙে খুন্দা মৰাৰ ফলত হোৱা শব্দ আৰু জুই ফিৰিঙতি হৈছে খেল উপভোগ কৰা দৰ্শকৰ আনন্দ। উল্লেখযোগ্য যে ভোগালী বিহুৰ সময়ত মানুহে মহ যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ কৌটিকলীয়া পৰম্পৰা আছিল যদিও যোৱা কেইবছৰমানৰ পৰা আইনী হস্তক্ষেপৰ বাবে মহ যুঁজ বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যোৱা 2014 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এয়া জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি মহ যুঁজ নিষিদ্ধ কৰে।